নমস্কাৰ। মানুহজনে চাবি কোচাটোৰ পৰা বিচাৰি বিচাৰি চাবি এটা লৈ কোনোমতে প্লেট কেইখনমান উলিয়ালে, কিয়নো আমাৰ স্পেচিয়েল আলহী মানে সখীয়নি আহিছে। দিয়াৰ পাছত প্ৰথম আমাৰ ঘৰতে ফুৰাইছে আঠমঙলা খাই অহাৰ পিছদিনাই। মানুহজনৰো ছুটি খতম, সেয়ে আমি যোৰহাটলৈ ঘূৰি অহাৰ কথা। তেওঁলোকে সেয়ে আগতীয়াকৈ আমাৰ ঘৰত ফুৰাবলৈ লৈ আহিছে সখীয়নিক চিনাকি কৰাবলৈ। সেয়া চাহ মিঠাই লুচি ভাজি দিলোঁ, খাই মেলি খুৰীহঁতৰ সৈতেও কথা বতৰা পাতিলে। সেয়া এতিয়া চিনাকি পৰ্ব, উপহাৰ দিয়া দি। মাকো সেয়া উপহাৰ দিলে আৰু আমাকো দিলে। আমাৰ তিনিওটাৰহে উপহাৰ একেলগে দি দিছে মানুহজনৰ হাতত, যিহেতু সখী সেৱা কৰিব নালাগে তেনেকৈ হাতে হাতেই দিছে। আৰু চাহ তাহ খাই মেলি কথা বতৰা পাতি মেলি সেয়া যাবলৈ ওলালে। আমাকো মাতি গ'ল, পাছে আমি পিছদিনাই আহিলোঁ যোৰহাটলৈ। এইবাৰ গৈহে তেওঁলোকৰ ঘৰলৈ যাম আমি। তেওঁলোকক বাই বাই কৰিবলৈ কুকুৰজনীও আহিছে পাছে পাছে। গাঁৱৰে সখী ওচৰৰে সেয়া খোজকাঢ়ি আহিছে আৰু যোৱা টাইমত আমাৰ দুৱে টাটা বাই বাই কৰিছে আমৰিকক। তেন্তে আজিলৈ আহিছোঁ, বাই।